দোস্ত, এটা কথা সদায় মনত রাখিব, 22 বিদ্যা 50 ধন, তার ওপরত গলে থন থন। তো দোস্ত, 22 বছর ওপরত গলে আরও বিদ্যা উপার্জন করে লাভ, কারণ শিক্ষার বয়সটো হৈছে 22 বছৰলৈকে। ঠিক তেনেকৈ এই 22 বছৰৰ পৰা 50 বছৰলৈ টকা উপাৰ্জন কৰাৰ সময়, আৰু 50 বছৰ যেতিয়া উকলি যাব তেতিয়া যিমানেই পইচা ইনকাম নকৰক কিয় একোৱেই কৰিব নোৱাৰে। দোস্ত, চাকৰি চিন্তা বাদ দিয়ক। চাকৰিৰ মাৰ্কেটখন বহুত কম্পিটিশ্যন। এই চাকৰিৰ মাৰ্কেটখন বহুত কম্পিটিশ্যন। ইয়াত হাজাৰৰ ভিতৰত কম্পিটিশ্যন কৰি এজনো নাপায়। তো দোস্ত, আৰু এখন ইফালে মাৰ্কেট আছে, এইখন হ'ল বজাৰ মাৰ্কেট। তো দোস্ত, মই আজিৰ ভিডিঅ'ত আপোনালোকক কম, চাকৰিৰ মাৰ্কেটখন বাদ দি পেলাই ইফালে খালী হৈ আছে মাৰ্কেট। আপুনি চহৰতে হওক বা গাঁৱতে হওক, য'তেই বিজনেছ ষ্টাৰ্ট কৰিব, এই বিজনেছ ষ্টাৰ্ট কৰাৰ আগতে সেই অঞ্চলৰ মানুহৰ কি প্ৰয়োজন, এইখিনি যদি আপুনি ৰিচাৰ্চ কৰি উলিয়াব পাৰে আৰু সেইমতে বিজনেছ ষ্টাৰ্ট কৰিলে আপোনাৰ বিজনেছ গ্ৰ' হ'ব। তো দোস্ত, পলম কিয়, আজিৰে পৰা আৰম্ভ কৰক। আপুনি য'ত আছে নাইবা কমেণ্ট বক্সত লিখি দিয়ক ক'ৰ পৰা আপুনি ভিডিঅ'টো মোৰ চাই আছে। তো দোস্ত, মানুহৰ প্ৰয়োজন মতে আপুনি বিজনেছ ষ্টাৰ্ট কৰক। আপোনাৰ হাতত টকাৰ বেছি টকাৰ প্ৰয়োজন নাই, 1000 টকা আছে, নাইবা 2000 টকা আছে, নাইবা 5000 টকা আছে। 5000 টকা দিয়েও আপনি বিজনেছ ষ্টাৰ্ট কৰিব পাৰে। তো দোস্ত, মোৰ ভিডিঅ'ত যদি আপুনি নতুনকৈ আহিছে তেনেহ'লে এটা অনুৰোধ কৰিম, ভিডিঅ'টো লাইক, শ্বেয়াৰ, সাবস্ক্রাইব করে দেবেন। দোস্ত, সরকারি চাকরির ইন্টারভিউ দিতে দিতে চাকরির বয়স পার হয়ে গেল, বিয়া বারু কৰালা, আর বিয়া বারু করার পিছত 2 ভৰিৰ ঠাইত 4খন ভৰি হ'ল, আৰু 4খন ভৰিৰ পিছত লাহে লাহে 6খন ভৰি হ'ল। এতিয়া পৰিল জ্বালা, বয়স 30 পাৰ হৈ গ'ল। এতিয়া দেউতাকৰ বুঢ়া হৈ গ'ল, সংসাৰ দায়িত্ব নিজৰ ওপৰত। এতিয়া হয়তো কেৰালাত যাব, নাইবা কোনোবা কোম্পানীত গৈ কাম কৰিব। তো দোস্ত, কোম্পানীত কাম পালেও দৰমহা থাকিব 10,000 পৰা 12,000 টকা। এই 10-12,000 টকাৰে মাহটো চলাৰ পিছত যদি ঘৰ ভাড়া দিব লাগে তেনেহ'লে বাচিব মাত্ৰ 3,000 টকা। 3,000 টকা, এই 3,000 টকা দি ঘৰ নচলে, মই ডাঠিকৈ কৈছোঁ। তো দোস্ত, যদি আপনি 3,000 টকা, মাত্র 3,000 টাকা দিয়ে বিজনেস স্টার্ট করে
তেনেহ'লে আপোনাৰ পাৰ ডে 1000 টকা পৰা 1200 টকা ইনকাম হ'ব খাটা। তো দোস্ত পলম নকৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আপনার যদি পছন্দ নহয়, আপনার বন্ধুর হয়তো ভিডিওটা পছন্দ হব, তো আগবারও বিজনেস করুন। বিজনেস কৰোঁতে এটা কথা সদায় মনত ৰাখিব লাগিব, ধৈৰ্য, লক্ষ্য আৰু কাস্টমাৰৰ প্ৰব্লেম। যদি কাস্টমাৰৰ প্ৰব্লেম সলভ কৰা ধৰণৰ বিজনেছ আপুনি ষ্টাৰ্ট কৰে, তেনেহ'লে বিজনেছ আপোনাৰ গ্ৰ' হ'ব। দোস্ত ধৰক আপনি এখন গ্রোসারি শপ দিব, তো আপনার য'ত গ্রোসারি শপখন ষ্টাৰ্ট কৰিব তাতে হয়তো আৰু 2-4খন গ্রোসারি শপ আছে। গ্রোসারি শপ বিজনেছ আগতেও আছিল, এতিয়াও থাকিব আৰু নেক্সট 100 বছৰলৈকে পৃথিৱী থকালৈকে গ্রোসারি শপ চলিয়েই থাকিব। তো দোস্ত গ্রোসারি শপ ষ্টাৰ্ট কৰাৰ আগতে আপুনি সেইখন মাৰ্কেটত কিমান দামত কোনটো বস্তু বিক্ৰী হয় আৰু সেই বস্তুবোৰ হোলসেল ৰেট কি আছে গোটেই মাখা জানি শুনি তাৰপিছত ষ্টাৰ্ট কৰক। আপোনাৰ দোকানখন একেবাৰে বেলেগ গ্রোসারি শপতকৈ একদম বেলেগ টাইপৰ হ'ব লাগিব, তেতিয়াহ'লে কাষ্টমাৰ আপোনাৰ দোকানত আহিবই আহিব। এক্সাম্পল স্বৰূপে মই ক'ব বিচাৰিছোঁ, ধৰক বেলেগ দোকানত চেনিৰ মূল্য আছে 1 কেজি চেনিৰ মূল্য 42 টকা। তো দোস্ত আপনি দোকানৰ সন্মুখত এখন সাইনবোর্ড আঁৰি দিয়ক আৰু তাতে প্ৰত্যেকটো গ্রোসারি আইটেমৰ মূল্য লিখি দিয়ক। বেলেগ দোকান যদি 42 টকা আছে, আপনি আপনার দোকানত মূল্য 1 কেজি চেনিৰ মূল্য 40 টকা লিখি দিয়ক। ঠিক তেনেকৈ মিঠা তেলত যদি বেলেগ দোকানত 85 টকা পেকেট আছে 500 গ্ৰামৰ, আপনার দোকানত লিখি দিয়ক 82। ঠিক তেনেকৈ দোস্ত আৰু এটা কথা মনত ৰাখিব, বাই লো সেল হাই, বাই লো সেল হাই। আৰু তাৰ লগতে এখন সাইনবোর্ড আঁৰি দিব, আজি নগদ কালি বাকী, আজি নগদ কালি বাকী। যদি এই ফৰ্মুলা, এই নীতি যদি মানি চলে, তেনেহ'লে মাহৰ শেষত আপুনি 30,000 পৰা 35,000 টকা ইনকাম কৰিব পাৰিব নিশ্চয়। আৰু ধীৰে ধীৰে বিজনেছটো ষ্টাৰ্ট কৰাৰ পিছত লাহে লাহে গোটেই বস্তু দি দোকানখন ভৰপূৰ কৰি দিয়ক আৰু আপুনি বেলেগ মানুহক আপোনাৰ দোকানত সেলমেন ৰাখক, তেতিয়া আপুনি কৰ্মচাৰী নহয় মালিক হৈ যাব। থ্যাংক ইউ সো মাচ ওয়াচিং টু মাই ইউটিউব চ্যানেল মেজিক সেলস।